ও জনাকি ওই বাই কো ও বাই অহা নাই মুকি পঠাইছে কি কলি তোক পঠাইছে ওই মোক কিবা হে বালা মহৰৰ পাৱাৰ পা মেচিন হেন পাইছা নেকি যে ডিজেল বাদ দে কেৰাচি হলে মই মাল ফেলে থাকিম বাই আৰু কেইদিনমান নাহে ল দৈ দি পঠাইছে বাই আৰু কেইদিনমান নাহে ও মই এটা কাপড়ৰ ৰখা মাটিত পেলাই মৰবা লাগছ বাই তাতে দৈ হাসি মৰবা লাগছে নাছিলো কাৰণে বিহুত দিব অহা নহল বাই মানে আমাৰ সেই দহি কাটাৰ ফাংচন চাইব মই যাওঁ দে বিনি বাইক বাহাতে ৰাখি থাকিম ও ৰ হেংকে গেলে কেনে হ'ব ইমান দিনৰ মূৰত দিছা চাহ খাই যা চাহ বহাবি যা চাহ মই এনেও নাখাং বিনি বিহু গাই গাই চেনি গাই থাকবা পাৰাতো ক'ত চাহ খাবি বাই আহে এইবোৰ নাহে নাই ঐ চলিতে আনি থৈ দিবি স্কুল খুলছে এনেও চলিৰ মৰম বাপেকৰ তিৰিৰ মৰম বেলেগৰ নহ'লে আৰু দুই তিনিটা থকাৰ পিছতো আৰু আজিকালি নকম যা কৈ কেনে এই বয়সত 70 বাৰে নলম চাহ খাই যা 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 হ'ব যা ইমান কথা উৰা নালগে তামোল লগে খাই যাং যা ৰ পাৰা তামোল ল'বা আছে এনে তামোল পাৰো ৰ নাই নালাগে দে পাৰবা নালগে এনেও মই তামোল গুইতে নাপাৰো তো বাধাই কষ্ট পাই মই উঠিয়ে পাৰিম এই উঠিম এই নামিম ব তই তামোল পাৰো তিৰি চলিতো নাই তামোল পাৰবি না কিন্তু আজি তো আর উপায় নাই পারবাই লাগবো কৃষ্ণ আহাতো দমতে আইলো র তখন তো কাপড় খান ইকলি উতার কাপড় ই বা দেখাই তাই তো নাইলে ভাল আছিল উঠে র কৃষ্ণ কৃষ্ণ আয় যাই পাম না আজি কাপড় খানৰ কিবা অৱস্থা বেয়া বেয়া হেন পাং কিবা খোলা খোলা হেন পাং দেখোন না খুলে তাই তো নাইলে ভাল আছিল আজি এই কিবা দেখাই ৰ আই ৰ আই কিবা খুলিলে নেকি ও ভিনি তোর তামোল পড়া হল না কি করে ও বাপটাও মে তামোল রাখাং দে যাং এটা লজ্জাটা নিবারণ করবা লাগবো প্লাস্টিক তো খাবা নরা no 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 তাই ভিনেও খাবা আহিছিল ভিনাকে বিহুত দৈ খান আছিল ভালে আছিল দৈ খাব পাইছে না মারবা আইছে তাতকে দৈ খিনি বিদিন আনলি গে বিধি মারবা বা এবার এবার কিয় পালালি মই যে বুদ্ধি কৰি পঠাই দিয়া নাই তো বন্দিমে এনে আৰু তিৰি চলি লাগে না বিপদে আপদে মল্লি মাত দিবা পাৰাকে লাগে তাই আহিছে কৰোণা হাতি আহিছে কৰোণা জাতি গেলে ভাল লাগবে মন বেয়া কথা নুহুদবি বাবা চাহ থৈলে তাতে তোক কলাত লৈ ডাঙৰ দেখি থৈলে তাতে আমাৰ বিপদৰ বন্ধু লাখ লগতে থৈলে তাতে পাম সিদিনাখন থৈলে তাতে আৰু বাবা এই বয়সত মোক ৰান্ধিও খাবা কৈছে মই কিন্তু এইকেইদিন বোৱাৰৰ মতি গতি ভাল দেখা নাই কি মোৰ মতি গতি ভাল দেখা নাই হো তাৰ মানে মই ৰাতিপুৱা 4 বজাত উঠি চাকৰণি দৰে কাম কৰিব লাগে বাহত তলত গৈ খৰি বটলি আনি ভাত বনাই খাব লাগে আৰু তাৰ লগত মুখ চুপতি মাৰি থাকিব লাগে শুনলি বাবা বোৱাৰৰ কথা শুনলি বুঢ়াৰী শুনাই নহয় দেখুৱাই দিম প্ৰয়োজনত মই আপোনাকো কওঁ এই বুঢ়াৰ কথা শুনি কেৱল আপুনি মোৰ ওপৰত এবাৰ গৰম কৰক আপোনাৰ ঘৰৰ পৰা মূৰলৈকে ফ্ৰিজত সোমাই ঠাণ্ডা কৰা দায়িত্ব মোৰ মই তোমাক সৰি মোৰ আজি সন্দেহ হৈছে এইটা আজিকালি নতুন নিয়ম 30 টাকা মানুহ শংকৰ বাদ দিছে আমাৰ 35,000 টকা মোৰ গেটা পো 35,000 থৈলা আছিল থৈলাৰ ঘৰ কোনখিনি নে বাপা কিবা হল নেকি ডাক্তৰ আহিছে
ছাৰ ক'ত যাবি এই ইয়াতে যে থৈলাৰ ঘৰ আছে কোনখিনি তৈলাৰ ঘৰ হাই এইখিনিত যা এই আগত নেকি অঁ ঐ এনেহেন চাইলেন থাকলে শত্ৰু নালাগে অ ভিনেক যেনকে ভাল পাই আহিছিলি সেনকে বিপদত টাইমত থাকব লাগছিল অ তাইহে নিজৰ লাগে অ মোক তাতে গাছত উঠে থৈ অ তাই ভাল লাগ তাই বান্ধে ভাল লাগ অ তুমি নিজে চেনি খাব জানা বেলেগক বেদনা দিব জানা অ অ শত্ৰু নালাগে শত্ৰুৰ বাপে ও স্যার খবরটা পাইছা অ পালো দিয়া এই ভাতি যে তাক পঠাই দিছিল বলো যা যা ও বলো স্যারের ফোন নম্বরটা আছে এটা ফোন করে দি স্যারে আইব যা তো তুমি অলপ শুই দিয়া মই বেজিটো কোমৰত দিব লাগিব ও স্যার মই তো খুব নৰো তেতিয়াহ'লে এনেকৈ আঁঠু কাঢ়া এনেকৈ আঁঠুটো কাঢ়ি লোৱা পাৰিবা নে নাই চেষ্টা কৰিব লাগিব অ, স্যার কৰা 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 জলদি কৰো ও ও কত করে কেন রখা নহক এই ও স্যার আই ওই ও স্যার মরলু এ ও আই ওই এই বুঢ়া বয়সত এই হানা কুচাগিলা চাবা ধৰি দে নহয় আকৌ এই বেজিটো ৰৈ আহিছে তাত ঔষধটো পাছে নহ'ল ভালকৈ ৰ'বা লাহে লাহে